গুড মৰ্নিং আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গৰম পানী এগিলাচ খাই আজি মোৰ ভিডিঅ'টি আৰম্ভণি কৰিছোঁ। আজি সৰস্বতী পূজা আৰু ৰিপাব্লিক ডে ফাৰ্ষ্ট টাইম একেলগে পৰিছে। মোৰ ফালৰ পৰা আপোনালোক আটাইকে ৰিপাব্লিক ডে আৰু সৰস্বতী পূজাৰ বহুত শুভেচ্ছা জনালোঁ। এতিয়া 8টামান বাজিছে। আগতে মানে সৰস্বতী পূজাৰ দিনা 8টামান বজাৰ পৰাই একদম মানে ছোৱালী মানুহ সাজিন কাচোন কৰি একদম কলেজৰ দিনকেইটাৰ কথা কৈছোঁ, কলেজলৈ ওলাই যাওঁ। 9টামান বজাতে যাওঁ আৰু 9টামান বজাত গৈ আৰু 4টা বাজি যায়গৈ। একদম পূৰা ফুৰো, পাৰ্কলৈ যাওঁ লগৰবোৰৰ লগত। কলেজত খোৱা নহয়, ৰেষ্টুৰেণ্টতে খোৱা হয়গৈ। আজি যিহেতুকে 26 জানুৱাৰীৰ সৰস্বতী পূজা এইবাৰ ফাৰ্ষ্ট টাইম একেলগে পৰিছে। এফালে চালে ভাল লগাও আৰু আনফালে চালে দুখ লগাও। সাধাৰণতে দেখিবলৈ পোৱা যায় যে 26 জানুৱাৰীৰ দিনটোত মানে গাড়ীবিলাক প্ৰায়ে নচলে। মানে যিবিলাক ৰাজহুৱা গাড়ী, বাছ, অটো সেইবিলাক চলা দেখা নাযায়। সেইকাৰণে যিসকল ছাত্ৰ ছাত্ৰী গাঁৱৰ পৰা চহৰলৈ অধ্যয়ন কৰিবলৈ যায়, সেইসকলে নিজৰ বাৰু গাড়ী থকাবিলাকৰ কথা বেলেগ। যিবিলাকে ৰাজহুৱা গাড়ীত অহা যোৱা কৰে সেইসকলৰ কাৰণে আজিৰ দিনটো দুখ লগা। যাব নোৱাৰিব সিহঁতি এই সৰস্বতী পূজালৈ। নিজৰ বিদ্যালয়খনত বছৰেকৰ মূৰত এদিন পাতে, সেয়াই মন বেয়া নকৰিব। ওচৰত আগতে পঢ়ি অহা বিদ্যালয়লৈ যাব। সেয়াই গম পায়নে, আজিৰ মোৰ দিনটো একদম মানে বেলেগ ভাল। আৰু মই কেতিয়া বন্ধ হয়, কেতিয়া অসম বন্ধ হয়, কেতিয়া ভাৰত বন্ধ হয়, মানে সেইটো মানে বিচাৰি ফুৰোঁ। আৰু যিহেতুকে দোকান বন্ধ নহয়েই, ঘৰৰ মানুহকেইটা একেলগে থাকিবলৈ নাপাওঁৱে, সেইকাৰণে ভগৱানক প্ৰাৰ্থনা কৰি থাকোঁ আজি বন্ধ হ'লেই হয়। তাৰপিছত আজি বন্ধ কৰিছে দেউতাই আৰু আজি দোকান নুখোলে। সেইকাৰণে আজিৰ দিনটো ঘৰৰ মানুহ গোটেইকেইটাই একেলগে দিনটো পাৰ কৰিম, ভাল লাগিব। তাৰপিছত আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাইছিলে যদি গম পাইছিলে, আমি যে খেতি উলিয়াইছিলোঁ, খেতি কৰিছিলোঁ, বিলাহী, কেৰেলা, জলকীয়া, আলু, সেয়া একদম মানে ধুনীয়াকৈ পানী পাই বাঢ়ি আহিছে লহপহকৈ। কেৰেলাৰ ফুলো আহিছে, কলিও আহিছে, তাৰপিছত বিলাহীৰো ফুল আহিছে। আজি আপোনালোকক সেয়াও দেখাম, চাই যাব ভিডিঅ'টি শেষলৈকে। গুড মৰ্ণিং। কালি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, শেষ কৰিবলৈ নহ'লে, আজি ভাবিছোঁ শেষ কৰি দিওঁ। এতিয়া ভাত পানী খাই বৈ মিষ্টাৰক পঠিয়ালোঁ, গোলাঘাট গৈছে টাউনলৈ। দেউতা গ'ল দোকানলৈ, মায়ে ছোৱালীজনী দাদাহঁতৰ ঘৰলৈ উলিয়াই নিছে। মই এতিয়া আজৰি হৈ মেলি ঘৰ চৰ মুচি কৰি আহিলোঁ। এতিয়া আছোঁ মই পথাৰত। এয়া দেখিছেনে? দেখিছে? এয়া আমাৰ যে অকণমানি যে বিলাহী পুলি দেখাইছিলোঁ, দেখিছে? ডাঙৰ হৈ গ'ল, খুঁটিও পুতিলে, ৰছীও দুবান দিলে আৰু ফুলো আহিছে। এয়া এতিয়া মই এই আগতীয়া বিলাহীখিনি খুঁটি আৰু ৰছী বন্ধা হৈ গ'ল, সাৰো খোৱালে। এতিয়া মই এই সৰুখিনি সাৰ খুৱাই আছোঁ। এয়া সাৰটো খুৱাই লওঁ, তেনেহ'লে তাৰপিছত আপোনালোকৰ লগত আকৌ লগ পাই আছোঁ। মইনো কেনেকৈনো সাৰ খুৱাই আছোঁ আজি আপোনালোককো দেখুৱাই দিওঁচোন। এইটো টপ ড্ৰেছিং বুলি কয়। ইয়াৰ আগতে পুলিটো ৰোৱাৰ আগতে মাটিত সাৰ মাৰি লৈছিলে। মানে ট্ৰেক্টৰে 3 চাহমান হাল বোৱাই নহয়, একেবাৰে লাষ্টৰ চাহত এনেকৈ দিছোঁ। এইবোৰ পাতিবোৰ দিছে, কিমান দীঘল পাতি। এটা পাতিত 150-200 ওচৰা-ওচৰি পুলি আছে। এনেকৈ খুৱাই যাম মই এতিয়া। টপ ড্ৰেছিং কৰা বুলি কয় এইটোক। এইবোৰৰ কলি আহিছে, ফুল আহিছে। তেনেহ'লে মই সাৰটো দি লওঁ। এইবোৰ সাৰ খুৱাই থোৱা আছে। মই মটৰটো ফিট কৰিবলৈ গ'লোঁ, মটৰটোৱে পানী আহি আছে, পাইপডালত মই ধৰিবই পৰা নাই। এইবোৰ পানী চাক এনেই নষ্ট হ'ল। এতিয়া মই এই সাৰ খুৱাই যোৱা পুলিবোৰৰ সাৰবোৰত পানী দি দিম।
কেনেকে পানীটো কম কম আহিছিল গ'লে নেকি কাৰেণ্ট জইনত খোল খাই আছে নহ'লে এনেকৈ পাক লাগি থাকিলেও পানীটো নাহে পানীটো কেলে কম আহিছে জানো জইনতে খোল খালে নে কি নে জইনটো খোল খাইছে বুলি ভাবিছিলোঁ তো মটৰ সেইটো কাৰেণ্টটো গ'লগৈ অফ কৰি থৈ দিওঁ এতিয়া মই আৰু পানী দিবলৈ নাযাওঁ কাৰেণ্টটো গ'লেই যিহেতুকে পানী দিব নোৱাৰোঁ সেইকাৰণে দেউতা যিহেতুকে দোকানত অকলে আছে আকৌ নামনি পাই যাওঁগৈ ছোৱালী নাই অহা ঘৰ আহি পোৱাহি নাই মাৰ লগত ফুৰিবলৈ গৈছে মাৰ সেইটো দায়িত্ব আৰু মই পথাৰত যেতিয়া কাম কৰোঁগৈ মায়ে তেতিয়া ছোৱালীজনী লৈ যায় মানে বৰ্তাহঁতৰ ঘৰলৈ নিব নহ'লে দাদাহঁতৰ ঘৰলৈ নিব নহ'লে মামাহঁতৰ ঘৰলৈ লৈ যায় কাম কৰিবলৈ তেতিয়া আজৰি হৈ যাওঁ আৰু এতিয়া মই ভৰি হাতকেইটা ধুই লৈ দেউতালৈ চাহ বনাই দোকানলৈ লৈ যাম তেনেহ'লে চাই যাব ভিডিঅ'টি শেষলৈকে দেউতালৈ চাহ বনাই ল'লোঁ এতিয়া দেউতাক দি থৈ আহোঁগৈ যদি দোকানত থাকিব লগা হয় থাকিম আৰু কাষ্টমাৰ বেছি হ'লে থাকিব লাগিব দেউতাই অকলে নোৱাৰে দেউতাক ধুনীয়াকৈ চাহ দি থৈ আহি গ'লোঁ এতিয়া মই চাহটো খাই লওঁ তাৰপিছত আকৌ ছোৱালীক অকণমান শুৱাম তাৰপিছত মই যাম পথাৰলৈ কাম কৰিবলৈ আকৌ খাই লওঁ তেনেহ'লে চাহ এইজনী আমাৰ ৰিদ্ধি থিয় হৈছে এইডাল আমাৰ ৰিদ্ধিক খোজকাঢ়িবলৈ দিছে এইডাল এনেকৈ পকাই তাই এইডালত ধৰি খোজকাঢ়ি গৈ থাকিব এতিয়া মটৰটো মই দি লৈছোঁ মটৰটো দিলেও নহ'ব আকৌ ইয়াতে পানী ভৰাই দিব লাগিব মই এতিয়া পানী দিবলৈ যাম ছোৱালীক মায়ে চাব আকৌ অকণমান কিবাকিবি খুৱাই দিলোঁ এতিয়া ছোৱালীয়ে খেলি থাকিব বৌৰ লগত খেলিবানে বৌৰ লগত খেলিব ন দিদু হাই কৈ দিয়াচোন হাই কৈ দিয়া হাই চুমু এটাও দি দিয়া ধুনু মানুহজনী পাপ দাদা কৈ দিয়াচোন দাদা মোৰ ছোৱালীজনী দানৰ সৈতে আৰু ন হয় নাই দানৰ সৈতে ন নুঠিবা পৰিবা ৰ'বা মই ল'ম